যিহেতু দেউতা একেবাৰে এতিয়া অসুস্থ হৈ পৰিছে ছমাহত মোৰ বহুত কষ্ট হৈছে ঘৰখন চলোৱাৰ লগতে নিজে চলিবৰ কাৰণেও সেইটো কাৰণে মই এনেকুৱা কামবিলাকে কৰি আছোঁ আৰু হয় দেউতাকৰ অসুখ হোৱাৰে পৰা খেতি বাতি কৰি ঘৰখন তায়ে চায় দুৰ্গা পূজাৰ আনন্দৰ মাজৰ পৰা আঁতৰি আজি আমি গোলাঘাট ডায়েৰীয়া যাত্ৰা আৰম্ভ কৰিলোঁ মেৰাপানীৰ 4 নং তৰাণী কল্যাণপুৰ গাঁৱৰ গীতাঞ্জলিৰ ঘৰলৈ গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী গীতাঞ্জলি শইকীয়া মই SPB গাৰ্লছ কলেজৰ 5th ছেমিষ্টাৰ ছাত্ৰী ৰাজনীতি বিভাগৰ কিন্তু তাই লগৰ বান্ধৱীহঁতৰ দৰে পূজাৰ আনন্দ কৰিবলৈ নোৱাৰে কাৰণ তাইৰ দেউতাক অসুস্থ হোৱাৰে পৰা ঘৰখনৰ দায়িত্ব তাই ল'ব লগা হৈছে ঘৰৰ জীৱিকা কৃষি হয় খেতি মানে পুলি পচাইছোঁ এয়া বন্ধাকবি ফুলকবি জলকীয়া ভোট জলকীয়া পচাইছোঁ এইখিনি পচাই মই বজাৰত বিক্ৰী কৰিবলৈ নিম তাৰপাছত এয়া কুন্দুলি আছে কুন্দুলি বিক্ৰী কৰি আছোঁ বৰ্তমানে পথাৰত আমাৰ যিহেতু ফাগুন মাহত আমাৰ বিলাহী ৰোৱা হয় আমি ফাগুন মাহতে আমি বিলাহী কৰিম আৰু দাংবডি কৰিম হয় আমাৰ খেতি পথাৰে আৰু উপাৰ্জন আৰু বিশেষকৈ আমি নাৰ্চাৰী কাম কৰোঁ পুলিৰ কাম কৰোঁ সেইটোৱে আমাৰ উপাৰ্জনৰ পথ বুলি হয় মই চাবলগীয়া হৈছে যিহেতু দেউতা একেবাৰে এতিয়া অসুস্থ হৈ পৰিছে ছমাহত মোৰ বহুত কষ্ট হৈছে ঘৰখন চলোৱাৰ লগতে নিজে চলিবৰ কাৰণেও সেইটো কাৰণে মই এনেকুৱা কামবিলাকে কৰি আছোঁ আৰু দেউতাক অসুস্থ হোৱাৰে পৰা গীতাঞ্জলিয়ে কৃষি কৰ্মৰ লগতে পথৰ দাঁতিত সৰুকৈ এখন দোকান দি মাক দেউতাক ভনীয়েকৰে 4জনীয়া পৰিয়ালটো পোহপাল দিছে যিহেতু পৰিস্থিতিয়ে আমাক বাধ্য কৰাইছে পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ আমি নিজকে বহুত কষ্টকৰ হ'বলগীয়া হৈছে যিহেতু মনত অকণমান দুখ আছে তথাপিও এনেকৈ চলি আছোঁ যেতিয়া তেনেকৈ ইমান দুখ বুলিবলৈ নাই আৰু এফালে পঢ়াৰ বোজা আনফালে ঘৰ চলোৱাৰ বোজা এতিয়া এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আগন্তুক সময়ত পৰিলক্ষিত হ'ব মই ঘৰৰ খেতি পথাৰৰ পৰা আৰম্ভ কৰি মই সৰুকৈ এখন দোকানো তৰিছোঁ যিহেতু দেউতা অসুস্থ দেহাৰে যিহেতু খেতি বাতি কৰিব নোৱাৰে তেখেতে সেইবাবে মই খেতি বাতি কৰি মই ঘৰখন চলোৱাৰ লগতে মোৰ পঢ়া খৰচো সামান্য পৰিমাণে উলিয়াই লৈছোঁ দেউতা শ্লিপ ডিছত আক্ৰান্ত তেখেত কঁকালৰ অসুখ কঁকালৰ মানে কষ্টকৰ কাম তেখেতে কৰিব নোৱাৰে আৰু বৰ্তমান অৱস্থা একেবাৰে তেওঁ বেয়া আৰু খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈ গৈছে ডক্টৰৰ ওচৰত দেখুৱাইছোঁ অপাৰেশ্যনটো হ'ব অহা 21 দিনৰ ভিতৰত চৰকাৰৰ পৰা তেনেকুৱা সাহাৰ্য পোৱা নাই আমি দৰিদ্ৰ যদিও কিন্তু চৰকাৰৰ পৰা যিখিনি আমি পাব লাগিছিলে সেইখিনি পোৱাৰ পৰা আমি বঞ্চিত হৈ আছোঁ চৰকাৰক ক'ম যে মোৰ নিচিনা আৰু বহু পৰিয়ালৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে সহায় কৰাৰ লগতে খেতি বাতিৰ কাৰণে যিখিনি সুবিধা আছে সেইখিনি যাতে আমাৰ নিচিনা দৰিদ্ৰসকলক তেওঁলোকে বিতৰণ কৰে